হেল্ল' গাইজ ফাইনেলি মোৰ চেল্ফি ষ্টিকডাল লৈ ল'লোঁ মানে মোৰ আগতে আছিলে সেইটো মানে গোটেই মানে ভাঙি গ'ল মানে কোনোবাই ইউজ কৰি কিনে মানে নাজানে ন যেনেকৈ ইউজ কৰি মানে ভাঙি দিছে তো এতিয়া ফাইনেলি মই লৈ ল'লোঁ মোৰ ষ্টিকটো এয়া চাই লওক ফাইনেলি লৈ ল'লোঁ মোৰ ষ্টিকটো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল ৰোহিত ব্লগ তো আমি আজি গৈ আছোঁ ভূটান ৱাটাৰফল ভূটান বৰ্ডাৰ ধুনীয়াকৈ মানে ৱাটাৰফল কিবা আছে তাতে চাব যাই আছোঁ মানে বহুত মানুহ গৈ আছে তো আজিও আমি যাম বুলি ভাবিছোঁ তো ফাইনেলি এতিয়া গোটেই লগকেইজন মানে ওলাই আহিলোঁহে তো পিছপিনে আহিছে আমাৰ নকুল ভাই সুভাষ তাৰপিছত আহিছে বহুতকেইজনে আহিছে ৰেডি পাই তো আমি ফাইনেলি গৈ আছোঁ 8জন মানুহ গৈ আছোঁ তো লেটছ গো চাই থাকোঁ Keep it real. ফাইনেলি গৈ আছোঁ আমি বগাজুলিৰ পৰা আমি ভিতৰত সোমাব লাগিব তো আহিছে আমাৰ লগৰীয়া 3জন 4জন 8জনমান আহি আছে তো আমি এতিয়া গৈ আছোঁ এয়া প্ৰণৱ ভাই আৰু মই তো চাই থাকক I tried so hard and got so far, but in the end তো ফাইনেলি আমি পানী টাংকি আহি পালোঁ তো এই আমাৰ নকুল ভাই আহি আছে তাৰপিছত সুভাষ ভাই তাৰপিছত আহি আছে ফাইনেলি আহি পালোঁ আমাৰ বিশেষ ভয় লগা জেগাখিনি মানে ইয়াতে বহুত মানে হাতীও ওলাই থাকে তো আহি পালোঁ বগাজুলি মানে আমাৰ এইটো চাইডে ধুনীয়াকৈ মানে একদম প্লেচবিলাক আছে all I know, so unreal. কি হ'ল আমাৰ লগৰীয়াকেইটা মানে ৰাস্তা চিনি পোৱা নাই তাতে আগত আহিছে আগত আহি পূৰা আগত গুচি গৈছে মানে একদম আমাৰ কথা শুনাই নাই মানে এনেকুৱা ধৰে গৈছে মানে ক'ব নোৱাৰি আমি মানে ৰাস্তা চিনি পোৱাকেইটা মানে পিছত আছোঁ আৰু চিনি নোপোৱাকেইটা মানে আগত গুচি গ'ল তো এই আহি আছে পিছত চাওক Watch you go. নাই ইয়াৰ পিছত মানে ৰাস্তা চিনি পোৱা নাই তো আমি আগত আহি ৰখি আছোঁ তাহাঁতক মানে আহিছে এতিয়া এয়া আহি গ'ল এয়া শংকৰ ভাই আৰু কৰণ ভাই গ'ল এয়া আমাৰ ৰাস্তা চিনি নোপোৱা মানুহকেইটা এয়া চাই লওক এয়া তো আৰু দুজন আহিব আছে মানে দুজনটো ক'ত বা থাকিল আহিয়ে পোৱা নাই এতিয়াও মানে ৰাস্তাটো চিনি পোৱা নাই চাগে তো আমি আগত আহি গ'লোঁ তাহাঁতে মানে পূৰা পিছত আছে মানে অহাই নাই এতিয়াও পূৰা ফাইনেলি আহিছে আমাৰ লগৰ দুজন মানে দোকানত কিবা খাবৰ কাৰণে লৈছে বোলে তো আহি পোৱা নাছিলে তো আমি আহি ইয়াতে ৰখিছিলোঁ এইটো প্ৰণৱ ভাই এয়া চাই লওক আমাৰ হিৰো আৰু এইফালে আছে আমাৰ নকুল ভাই এইফালে সুভাষ এয়া চাই লওক সুভাষ এতিয়া গাড়ী চলাব তো এইফালে আমাৰ ৰেদীপ ভাই আৰু এয়া উৎপল ভাই এই সৰু চলি তই কি খাইছে এইবিলাক লিচি খাই আছে আমাৰ পোৱালীয়ে চাই লওক লিচি Keep it real. তো ফাইনেলি জেগাটো আহি পালোঁ কিন্তু ইয়াৰ পৰা গাড়ী নিব নোৱাৰে তো সেইটোৰ কাৰণে আমি মানুহ এজনৰ ঘৰত মানে গাড়ীটো থৈ যাম বুলি ভাবিছোঁ চব মানে গাড়ীবিলাক ৰিক্সাৰ কথাটো তো মানে এতিয়া ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব আমি এইটো চাইডে যাব লাগিব তো আহিলে কেতিয়াবা আপোনালোকে গাড়ী ইয়াতে থ'ব পাৰিব কিন্তু নালাগে ইয়াতে থ'ব মানুহৰ ঘৰত থৈ দিব কাৰণ কিয় বহুত ৰিক্সাৰ কথা আছে তো সেইটোৰ কাৰণে ইয়াতে নথোৱাকৈ মানে মানুহ ঘৰত থৈ গ'লে হ'ল এয়া চব গাড়ীবিলাক এতিয়া চব ঘূৰাই ল'লে আৰু আমাৰ এতিয়া এইটো চাইডে ৰাখি থৈ দিবৰ কাৰণে তো লেটছ গ' তো গাড়ীবিলাক মানে আমাৰ ইয়াতে ৰখা হ'ব ইহঁতৰ তাত ৰখা হ'ব মানে তো গাড়ীবিলাক মানে তাতে থোৱা জেগা নাই তো সেইটোৰ কাৰণে ইয়াতে অনা হৈছে আমি তো ফাইনেলি হৈ গ'ল আমাৰ গাড়ীবিলাক ৰখা মানে ইয়াতে মানুহ ঘৰত ৰখা হৈছে ইয়াত প্ৰত্যেকটো ঘৰত মানে ইয়াতে ধুনীয়াকৈ ৰাখি দিলোঁ মানুহৰ গছৰ তলত
এইটো আমাৰ নকুল ভাই চেনিটাইজ আৰু আমাৰ এইটো ৰেডি ভাই চেনিটাইজাৰ কৰিব বোলে এতিয়া মোকো দিব মানে কৰোণা টাইম ন সেইটোৰ কাৰণে মানে চব চেফটি চলিব লগা হৈছে আৰু এই ৰাখি দিয়া হৈ গ'ল তো এতিয়া আমি যাব লাগিব ৱাটাৰফল তো লেটছ গো मोर पेपर से से तो पैसा लगे এয়া নকুল ভাই কিবা লেকচাৰ দিছে এয়া ओए भाई अभी हम लोग इधर एक्शन कैमरा का बात कर रहे हैं एक्शन कैमरा अभी का बात सिक्किम में कर रहे पुलिस मिल जाएगा तो पूरा गोस्टा सोशल ओपन फुल बाई करेगा Through the wastelands, through the highways, and on we'll go. হেল্ল' গাইজ তো ফাইনেলি আহি পালোঁ বগাজুলি তো এতিয়া আমি গৈ আছোঁ ৱাটাৰফল চাবলৈ তো এতিয়া ৰাস্তা বিচাৰি আছে যাই যাই মানে পামেই এটা ৰাস্তাটো হৈয়ে যাব তো লেটছ গো Always do it on my own. আমাৰ প্ৰণৱ ভাই আৰু সুভাষ ভাই আহি আছে পিছে পিছে মোৰ গাত লাগিব ন মানে গাত নহ'লে ইয়াতে মাস্ক পুৰা মাৰি লৈছে ইয়াতো মানে মানুহ নাই হ'লেও মানে মাস্ক মাৰি লৈছে হয় মাস্কটো জৰুৰী মানে তথাপিও ওটা আহি থাকে না মানুহ বিলাকে ভাইৰাছ চাইৰাছ লাগি যাব নহয় तो हम लोग अभी कहाँ पर हो भाई जंगल जंगल में हो ना जंगल में मंगल करने आए हो अभी तो साइड को No regrets, live with every breath. See my message start to spread, and I had so many dreams. Then you hit your teens, life ain't really what it seems. Try to find out what it means. Always do it on my own, so I gotta get through it. And the only thing I know is to love what I'm doing. Never give up, never slow, till I finally prove it. Never listen to the no's, I just wanna keep moving. Yeah, I put out all this art, it's my only medicine. ओ भाई আমি ক'ত গৈছো এতিয়া 3 किलोमीटर दूर 3 কিলোমিটাৰ দূৰত ন আৰু কি কয় কেনে লাগিছে মনটো অনুভৱ কেনে হৈছে মানে আজি ৱাটাৰফলত মানে ফুটান বলাৰ মানে গা ধুবলৈ আহিছো কেনে লাগিছে एकदम मन तो प्रफुल्ल প্ৰফুল্ল লাগিছে ন 2-3 কিলোমিটাৰ মান হ'ব তো এতিয়া আমি গৈ আছো মানে ফাইনেলি আহি পালো আমি এতিয়া পাহাৰৰ মাজত মানে ইমান ধুনীয়া সৌন্দৰ্য মানে ইয়া চাওক আপোনালোকে যদি আহে এইটো ৰাস্তাৰে আহিব লাগিব এইটো ৰাস্তাৰে যাব লাগিব মানে ধুনীয়া একদম পুৰা পাহাৰৰ কিনাৰে কিনাৰে এইবিলাকে মোক চব এৰি গুচি গ'ল তো ময়ো গৈ আছোঁ এয়া লগৰবিলাকে পুৰা আগত গৈ পালে এয়া চাওক আপোনালোকে আহিলে মানে ইয়াতে অকলে অকলে নাথাকিব কাৰণ কিয় বহুত ৰিক্সৰ কথা হয় ইয়াতে মানে হাতীও ওলায় মানে সেইটোৰ কাৰণে তো আপোনালোকে ভালকৈ লগৰীয়াকেইজনৰ লগত একেলগে গ'লে হ'ল তো এতিয়া মই লগৰীয়াকেইজনৰ লগত যাব চেষ্টা কৰিছোঁ বহুত দূৰ গৈ পালে তো এতিয়া মই গৈ আছোঁ তাহাঁতৰ লগত তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব ভাগৰ লাগি গ'ল এতিয়া মানে একদম এয়া চাওক কেনেকুৱা ৰাস্তা এয়া পূৰা এনেকুৱা তলে তলে যাব লাগিব আমি এয়া চাওক এয়া ইমান এনেকুৱা ৰাস্তা এয়া চাওক তো আমি তলত আহি পালোঁ তো এতিয়া আমি এইটো নদীটো পিছপিনে মানে গৈ পূৰা তাতে পাৰ হৈ আহিলোঁ কেইটামান নদী তো ইটোৱে গৈ গৈ মানে সেইটো তাতে পাৰ তো আমি আছোঁ এতিয়া ইফালে যাব লাগিব আগত তো আপোনালোকে যদি আহে আগত যাব ইফালে পিছফালে নাযাব দুটা ৰাস্তা হৈ যায় মানে তো আমি আগত গৈ আছোঁ এতিয়া চাই থাকোঁ মই অকলে আগত আছোঁ মোৰ লগৰীয়াবিলাকক চব পিছত মানে থৈ আহিলোঁ মানে ৰাস্তাটো ময়ে চিনি পাওঁ সেইটোৰ কাৰণে আগত আহিছোঁ মই মানে তো লগৰীয়াবিলাকে চব পিছত আছে আহি আছে আমাৰ ইয়াৰ নকুল ভাইয়ে ব্লগ বনাইছে কিবা কৈ আছে মইতো বৰ বুজি নাপাওঁ মানে সি পুৰা একদম বৰ মানে কৈ আছে পুৰা পাহাৰী এৰিয়াত যাইছিলি মই তোমাকে সপোন কৰি আছো আমাৰ মানে ৰাস্তাটো কানা লাগি গ'ল মানে ৰাস্তাটো পোৱা নাই কোনোবাই আমাৰ লগত মানে ছেটিং কৰি আছে তো তাতে মানে পুৰা লাইট চাইট মাৰি দিয়া আছে মানে এইটো চাইডে যাব বুলি মানে ধুনীয়াকৈ মাটিতে মানে কিবা কৰি দিছে Hello guys, welcome to my YouTube channel Rohit Vlog. তো আমি গৈ আছোঁ এতিয়া ৱাটাৰফল ইফালে যাব লাগিব আমি আগত নদী মানে পুৰা আগত যাব লাগিব তো আহি থাকক আপুনি
চপ্পল খুলি ল'লোঁ আৰু পূৰা গৈ আছোঁ এতিয়া টেনশ্যন নাই আৰু এতিয়া মানে পূৰা চপ্পলটো থাকোঁতে মানে একদম পিছপিনে মানে পানী পূৰা হেৰি হৈ আছিলে তো এতিয়া টেনশ্যন নাই আৰু বহুত ভাগৰো লাগিল মানে বহুত আগত আহি পাই গ'লোঁ মানে 2 কিলোমিটাৰমান আগত আহিলোঁ চাগে তো আৰু যাব আছে যাই পোৱাই নাই তো গৈ আছোঁ তো চাই থাকক যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব পূৰা ব্ৰাইটনেছটো এয়া চাওক একদম পূৰা ওলাই আহিছে নোৱাৰোঁ আৰু পূৰা বহিব লাগিব লগৰকেইজনে মানে পূৰা পিছত থাকি আহিল মানে আহি আছে তাহাঁতো এতিয়া ফাইনেলি আমি ইয়াতে মানে অলপমান ড্ৰেছ ল'ম বুলি ভাবিছোঁ এয়া আমাৰ ৰেডি ভাই পূৰা বহি ল'লে পূৰা আৰু এয়া আমাৰ নকুল ভাই পূৰা পানীতে পূৰা বহি ল'লে অনুভৱ কেনে আহি কেনে লাগিছে একদম মজা লাগিছে ভাই ভাল লাগিছে না তো ফাইনেলি আমি 8জন 9জনমান আহিছোঁ তো কেমেৰা মাৰি আহিছে পিছপিনে মানে অহা নাই তো আমাৰ এয়া উৎপল ভাই মানে কেমেৰা বিচাৰি আছে এয়া চাওক পূৰা চলা আৰু এটা কথা ক'বলৈ পাহৰি গৈছোঁ মই মানে কেমেৰাটো আনিছোঁ কিন্তু মেমৰিটো ভৰা নাই মেমৰি মোৰ মোবাইলত আছে কিন্তু মই মেমৰি ভৰা নাই তাহাঁতক কেমেৰাটো মানে খালি দি আছোঁ এয়া চাওক কি সুন্দৰ জেগা একদম সুন্দৰ এটা পৰিৱেশত আছোঁ আমি এতিয়া ইমান ধুনীয়া মানে বঢ়িয়াকৈ এইটো চাইডৰ পৰা ধুনীয়াকৈ বতাহ আহি আছে পূৰা মজা লাগিছে তো আমি আছোঁ এতিয়া কৰণ ভাই আছে আৰু শংকৰ ভাই আছে আগত গৈ আছে তো মই পিছপিনে গৈ আছোঁ এতিয়া তো চাই থাকক এয়া চাওক কি ধুনীয়া মানে একদম সুন্দৰ এটা পৰিৱেশ মানে এয়া চাই লওক আপোনালোকে আহে যদি আহিব পাৰি ইয়াত মানে বহুতেই ভয় লগা জেগা মানে এইটো চাইডে চাওক ইমান ধুনীয়াকৈ মানে পূৰা ওপৰৰ পৰা মানে পাথৰবিলাক খুহি আহি আছে তলত পৰি আছে তো এইটো চাইডেৰে যাব নোৱাৰা মানে বহুত ভয় লগা জেগা মানে তো এতিয়া মই এইটো চাইডেৰে নাযাওঁ তো লগৰীয়াকেইজনৰ লগত যাম এতিয়া মই খাৱাৰ বস্তু মানে যিকোনো শ্লাইচ হওক বা কল হওক বা কিবা মানে চব লৈ আহিব কাৰণ কিয় বহুত দূৰ হয় এইটো মানে খোজকাঢ়ি অহা মানে বহুতেই মুস্কিল কাৰণ কিয় আমি 2-3 কিলোমিটাৰমান মানে দূৰত এইফালে আগত গৈ আছোঁ এইটো চাইডে গৈছোঁ লগৰীয়াবিলাকে মানে অলৰেডি গৈ পালে আগত মানে মই এতিয়া পূৰা অকলে পিছত আছে মই অকলেহে আছোঁ এতিয়া পানী খাব লগা হ'লে মানে ইয়াৰে পানী খাব লাগিব আৰু উপায় নাই এতিয়া এই নদীৰ পানী খাব লাগিব বহুত ভয় লগা জেগা মানে এয়া চাওক এয়া হাতী গু ওলাইছে বোলে ইয়াতে এয়া আমাৰ শংকৰহে দেখা পাইছোঁ হয় সঁচাকৈ হাতীৰ গু মানে ইয়াতে হাতী আহে তো বহুত ভয় তো আমাৰ এনেকুৱা অৱস্থা হৈছে কি মানে ৰিটাৰ্ণো যাব নোৱাৰি মানে যিমান আহিছোঁ আৰু ৰিটাৰ্ণ গ'লেও মানে বহুত মানে দূৰ যাব লাগিব এতিয়া যাওঁতে মানে ৰাস্তাটো চিনি পাওঁ না নাপাওঁ নাজানো কিন্তু বহুত কেইটা মানে পাহাৰৰ মাজত মানে সোমাই আহিব কম ৱাটাৰফল কাউডম বহুত পিছল আছে কোন দি উঠিলে ভাই ইমান পিছল যাব লাগিব ওপৰেদি পুৰা ইমান বেয়া ৰাস্তা আহি পালোঁ ওপৰত আৰু এয়া আমাৰ কলখনত লাগি গ'ল হয় এয়া চাওক সাগৰ লাগি গ'ল বোলে পুৰা কলখনত লাগি গ'ল পুৰা আৰু এয়া চুবাছে আমাৰ কল বিচাৰি আছে তো এয়া চাওক ফাইনেলি আহি পালোঁ ৱাটাৰফল এয়া চাওক লগৰীয়াকেইজনে গা ধুই আছে ধুনীয়াকৈ এয়া চাওক তো ফাইনেলি আহি পালোঁ ৱাটাৰফল এয়া চাওক ওপৰৰ পৰা ধুনীয়াকৈ পৰি আছে এয়া পুৰা ওপৰৰ পৰা পৰি আছে কি মজা ঠাণ্ডা পুৰা বতাহ লাইফত প্ৰথমবাৰৰ কাৰণে আহিলোঁ এয়া ৱাটাৰফল লগৰীজনে ইয়াত গৈ পেলাই চাওক ওপৰত একদম ওপৰত
গা চা ধুব পাৰে বহুত ভিতৰীয়া জেগা হয় তো আমি আহি মানে পুৰা এনজয় কৰি আছোঁ আজি মানে ঘৰতে থাকি বৰিং লাগি গৈছে তো সেইটো কাৰণে মানে চব লগৰীয়াবিলাকে লগ লাগি মানে চবকেইটা হেল্ল' গাইছ ওয়েলকাম টু মাই চেনেল ৰহিত ব্লগ তো আজি আমি আছোঁ ভূটান সীমান্তৰ মানে হেল্ল' গাইছ তো আজিলৈ ভিডিঅ'টোৱে মানে আছিল যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব আজিলৈ মানে আছিল তো বাই